ব্ৰহ্মৰ মৃত্যু দিৱস 1 মে আজি আমি ইয়াতে উদযাপন কৰিছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে সেইটো পালন কৰি আহিছে। আমি সকলো শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও খন্তেক পিছত বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এই থুলুংগাপুৰীত আহি তেখেতক শ্ৰদ্ধাঞ্জলি জনাব। বড'ফা যি আদৰ্শ আৰু নীতি, তেখেতৰ যি বাণীবিলাক যিমান দিন গৈছে ইমান ৰিলেভেণ্ট হৈছে। সকলো এইটো বিচাৰে কি বড'ফাৰ যিটো চিন্তাধাৰা সেইটো নৱপ্ৰজন্মৰ মাজলৈ সেইটো বিস্তাৰ হওক। কাৰণটো হৈছে বড'ফা যি সংগ্ৰাম কৰিছিলে ইয়াত সকলো জাতি জনগোষ্ঠীক লৈ কৰিছিলে আৰু বড'ফাই কৈছিলে যে জীয়াই থাক আৰু জীয়াই থাকিবলৈ দিয়ক। তো এই যে মন্ত্ৰ সকলো মানৱ জীৱনৰ কাৰণে বহুত প্ৰয়োজন হয়। তো আজি আমি বিটিআৰত বড'ফাৰ আদৰ্শৰে এটা সুন্দৰ সমাজ গঢ়াৰ ফালে আগবাঢ়ি আছোঁ। সুস্থ সমাজ গঢ়াৰ ফালে আগবাঢ়ি আছোঁ। সকলো জাতি জনগোষ্ঠীক বিশ্বাস আৰু আস্থাত লৈ একেলগে বসবাস কৰাৰ এটা পৰিৱেশ আমি গঢ়িবলৈ পাইছোঁ। আৰু সেইকাৰণে বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মক মই কোটি কোটি ধন্যবাদ জনাইছোঁ যে তেখেতে বড়ো জনগোষ্ঠীত জন্ম পাই আমাক যে এটা মাৰ্গদৰ্শন কৰি গ'ল, ইয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ। ইয়াত আহি মুখ্যমন্ত্ৰী ছাত্ৰ দিৱস পালন কৰিবৰ কাৰণে ঘোষণা কৰি গৈছে। আজি ইতিমধ্যে ছাত্ৰ দিৱস ঘোষণা হৈ গ'ল। বড'ফাৰ নামত ইমান দিনে আমি আন্দোলন কৰিলোঁ, দাবী কৰিছিলোঁ যে বড'ফাৰ জন্মদিনটো ছাত্ৰ দিৱস হ'ব লাগে 31 মাৰ্চ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত এইটো ইতিমধ্যে ঘোষণা কৰিলে আৰু ইতিমধ্যে পালনো কৰিলে। এই বছৰ খুব ভালকৈ পালন হৈছে। ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আৰু এই থুলুংগাপুৰীটো ডেভেলপ কৰিবলৈ ইতিমধ্যে আৰ্থিক অনুদান দিছে। চ' এনেকৈ কিছুমান কাম কৰি আছে যিয়ে নেকি জাতি জনগোষ্ঠী যিসকলে বঞ্চিত লাঞ্ছিত অনুভৱ কৰিছিলে সেইসকলে এতিয়া সকলো মূল খুঁটিত থাকি কাম কৰিবলৈ চিন্তাধাৰা চবে কৰি আছে। इंराजि आयदानि सासे लोगो फोरोंगिरिनि गोनांथि जादों। चिरां जिल्लानि बेंटलाव थानाय मोनसिन 14 इंलिश स्कुल बाथौ मिसनाव एसिस्टेन्ट इंलिश टिचारनि गोनांथि जादों। जायफोर फोरोंगिरि मावनो गोसो गुदुं बिथांमोनहा इंराजि फोरोंगिरि मासिनि थाखाय आरज खालामनो हागोन। बिनायसाया इंराजि आयदायाव मेजर लानायजों लोगोसे MA नङाब्ला BA उथ्रिनाय जानांगोन। लोगोसे BEd नङाब्ला DLEd कर्स लानाय जानांगोन। फोरोंनायनि रोंगौथि थाखानाय आरो इंलिश मिडियाम स्कुलनि बिनायसाखौ गिबिसिनै खाबु होनाय जागोन। दानबान्थाखौ फरायसालि सामलाय आफाद एबा SMCनि नेमखान्थि बायदियै सावरायनायनि गेजेरजों थि खालामनानै होनाय जागोन। गनायजाथाव बिनायसाफोरा गावनि रोखा फोरमायथिजों आरज बिलाइखौ 7002873919 मबाइल नम्बरनि गेजेरजों WhatsApp एपआव दैथायहरनो हागोन। सायख'जानाय एबा थिसनजानाय फोरोंगिरिया स्कुल केम्पासनि सिङावनो थानांगोन। बांसिन रोखायै मिन्थिनो थाखाय बाथौ मिशन कमिटिनि नेहाथारिजों 9101545633 मबाइल नम्बराव फोनांजाब खालामनो हागोन।